নমস্কাৰ, মই তিলক চেত্ৰী। মই বিশেষ এটা কাৰণত লৈ মই অসমীয়া ছবি জগতক লৈ এটা ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'টো আশা কৰোঁ সকলোৱে চাব, কাৰণ কিয়নো অকণমান যদি আপোনাৰ সময় আছে, সেই সময়টো উলিয়াই এই ভিডিঅ'টো অকণমান শুনক আৰু ভিডিঅ'টো চাওক। মই এই ভিডিঅ'টো এই কাৰণে বনাইছোঁ, অসমীয়া ছবি জগতক লৈ এই ভিডিঅ'টো বনাইছোঁ, কাৰণ খুব ভাল লাগিছে। অসমীয়া চিনেমা ইমান আগলৈ গৈছে, ইমান ওপৰলৈ গৈছে। বলিউডৰ লগত ফেৰ মাৰিছে অসমীয়া ছবিয়ে, কাৰণ তেওঁলোকৰ আচৰিত হৈছে যে অসমীয়া ইমান ওপৰলৈ গৈ আছে। কিয়নো আমাৰ ছবি ৩-৪খন অসমৰ হলত লোৱা নাই, কাৰণ অসমীয়া ছবি ইমান হিট হৈ আছে। ৰত্নকাৰৰ বাবে বহুত ৩-৪খন ছবি অসমত লোৱা নাই, কেঞ্চেল কৰিছে, কাৰণ ইমান আগবাঢ়ি আছে অসমীয়া ছবিখন। গতিকে মোৰ বহুত ভাল লাগিলে। মই কালি লখিমপুৰ গৈছিলোঁ, আৰু লখিমপুৰ যোৱাৰ পিছত দেখিলোঁ যে মই বাছত গৈ আছিলোঁ। বাছত যিখিনি মানুহ মই দেখিছিলোঁ, সেইখিনি মানুহ মই হলৰ ভিতৰত দেখিছোঁ। তেতিয়া মই ভাবিছোঁ, বাছত যিখিনি মানুহ দেখিছিলোঁ, সেইখিনি প্ৰায়ভাগ মানুহ মই হলৰ ভিতৰত দেখিছোঁ, কাৰণ জীৱনৰ প্ৰথমবাৰৰ বাবে অসমীয়াক মই এনেকৈ, আৰু মই প্ৰথমবাৰৰ বাবে গৈছোঁ হলত অসমীয়া ছবি চাবলৈ। আমি আগতে যাওঁ হিন্দী চিনেমা চাবলৈ, আমি অসমীয়া নাচাওঁৱে। অসমীয়া বুলি ক'লে আমি নাযাওঁৱে, কাৰণ কিয়নো ইমান ওপৰলৈ যোৱা নাছিলে অসমীয়া ছবি। কাৰণ এইবাৰ কাঞ্চনজংঘা ৰত্নকাৰৰ পিছত এইবাৰ অসমীয়া ছবি জগতলৈ ঢৌ নামি আহিছে। গতিকে বহুত ভাল লাগিছে। আপোনালোকে অসমীয়া চিনেমা চাওক, ৰত্নাকৰ চাওক, কাৰণ অসমত প্ৰথম ছবি ওপৰলৈ নিয়া এজনেই শ্ৰেষ্ঠ মহান ব্যক্তি, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। মিছন চাইনাৰ পৰা অসমীয়া ছবি জগতলৈ এক ঢৌ নামি আহিছে। খুব ভাল লাগিছে। আপোনালোকে সেইখন ছবি চাবলৈ গৈছে, আৰু বহুত মানুহে এতিয়া ৰত্নাকৰৰ চিনেমা নাই চোৱা, অসমীয়া চিনেমা নাচায়, তেওঁলোকে বেয়া পায়। গতিকে তেওঁলোকে কয় অসমীয়া চিনেমা ইমান ভাল নালাগে বুলি। কিন্তু এবাৰ মই কৈছোঁ, আপোনালোকে ৰত্নাকৰ চাবলৈ যাওক সকলোৱে। অসমৰ প্ৰতিটো ৰাইজক মই অনুৰোধ কৰিছোঁ, মোৰ কোনো কোৱা দায়িত্ব নাই, মোৰ কোনো অধিকাৰ নাই, তথাপিও মই কৈছোঁ, কাৰণ সেইখন চিনেমা মই কালি চাবলৈ গৈছিলোঁ। খুব বেয়া লাগিলে। কালি 4বাৰকৈ মই কান্দিছোঁ, চকু পানী ওলাই গৈছে। মোৰ লগত বন্ধু গৈছিলে, তেওঁ কৈছে সঁচাকৈ বহুত ভাল লাগিছে যে জীৱনত প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমা চাইছোঁ। গতিকে মই ভবা নাছিলোঁ যে এইখন চিনেমা যে ইমান ভাল হ'ব বা ইমান আগৰলৈ গৈছে। যতীন দাই বহুতখিনি অনুৰোধ কৰিছিলে যে 11 অক্টোবৰ ৰিলিজ হ'ব, আপোনালোকে সকলোৱে চিনেমা চাওক। আমি ইমান পাত্তা দিয়া নাছিলোঁ, তথাপিও তেওঁলোকে কৈছে ভিক্ষা খোজা নাই, কষ্টৰ মূল্যহে বিচাৰিছোঁ। গতিকে তেওঁলোকে সঁচাকৈয়ে ইমান অসমৰ বাহিৰত গৈ অসমীয়া ছবি চিনেমা শ্বুটিং কৰিছে। আগতে অসমীয়া ছবি গাঁৱতে নিৰ্মাণ কৰে, গাঁৱতেই হৈ যায়, কিন্তু ইমান আগবঢ়া নাছিলে। গতিকে এইবাৰ তেওঁলোকেও যে ইমান কষ্ট কৰিছে, অসমৰ বাহিৰত গৈ সৰু সৰু ল'ৰা ছোৱালী গৈ শ্বুটিং কৰিছে। গতিকে আমি যদি সেইখন চিনেমা নাচাওঁ, গতিকে তেওঁলোকে ইমান কষ্ট কৰাৰ কোনো মূল্যই নহ'ব। গতিকে মোৰ ফালৰ পৰা এটাই অনুৰোধ, অসমীয়া ছবি জগতলৈ এক ঢৌ নামি আহিছে, আৰু আপোনালোকে সকলোৱে অসমীয়া ছবি চাওক, ৰত্নাকৰ চাওক, কাঞ্চনজংঘা চাওক, আৰু কান্দি আহিব লাগিব সকলোৱে। মই এষাৰ কথাই কৈছোঁ, যিহেতু কাৰণ মই নিজেই চাইছোঁ সেই চিনেমাখন, গতিকে খুব ভাল লাগিলে, আৰু মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ যে সকলোৱে চিনেমাখন চাওক। খুব ভাল চিনেমা হৈছে। গতিকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যতীন দা, জুবিন দাক। আপোনালোকে যে ইমান ওপৰলৈ লৈ গৈছে অসমীয়া ছবিক, গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ, আমি বহুত আশাবাদী অসমীয়া ৰাইজ, যিসকলে আপোনালোকৰ মূল্য বুজি পাইছোঁ, আপোনালোকৰ চিনেমা চাইছোঁ। আমি আপোনালোক সঁচাকৈয়ে বহুত এজন মহান ব্যক্তি। গতিকে আমি বহুত আশা কৰিছোঁ, বহুত আশাবাদী, আপোনালোকে আৰু ভাল ভাল চিনেমা, আৰু ভাল ভাল কথা, ভাল ভাল পুৰণি ইতিহাস অসমীয়া ছবিত দেখাব বুলি, আৰু অসমীয়া ছবি আগবঢ়াই নিব বুলি আমি আশা কৰিছোঁ, আৰু আশা কৰি থাকিম। আৰু আপোনালোকৰ ভৰসাতেই আমি আছোঁ। খুব ভাল লাগিছে। আৰু শেষত এটাই অনুৰোধ, সকলোৱে অসমীয়া ছবি চাওক, ৰত্নাকৰ চাওক, আৰু উপভোগ কৰক কেনেকুৱা লাগিলে এবাৰ আপোনালোকো